ইউটিউব চেনেল তো গাইছ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ আজি মানে কি হ'ল, তো গাইছ ব'লক আজি ক'ৰবাত যাওঁ আৰু মুঠতে কিবা এটা কৰিম। মুঠতে ইমান দিন কলেজ বন্ধ পাইছোঁ যেতিয়া গাইছ আপোনালোকৰ লগতো নিজেও অলপ কষ্ট কৰোঁ। তো ব'লকচোন গাইছ মই কি কৰিব গৈছোঁ আৰু ক'ত যাওঁ। তো গৈ থাকোঁ। আগত দুটা ভিডিঅ' আপলোড দিলোঁ গাইছ, চাব বুলি আশা থাকিলে। আৰু লগতে ভিডিঅ' একেদিন দি যাম গাইছ, কলেজো অফ আছে। তো ব'লকচোন গাইছ ক'ত যাওঁ চাব। আৰু এখন কটাৰী লৈ লৈছোঁ, মানে কি কৰিম এবাৰ আপোনালোকে ভাবকচোন। চ' গাইছ দেখিছেনে এখন প্ৰকাণ্ড হাবি গাইছ, তাৰ মাজে মাজে অভিজিত দাদা ক'ত গৈ আছে গম নাপাওঁ গাইছ। মোৰ তাৰ পিছে পিছে গৈছে, এইফালে পেহী আহি আছে। তো আপোনালোকক কৈছিলে কিবা কিবি দেখাম বুলি কিনে। তো বোলো তো গাইছ মই মানে আহিছিলোঁ পাত বাচিবলৈ। মানে যেতিয়া চাহগছবোৰ কাটি দিয়া হয় ন গাইছ, তেতিয়া এনেকুৱা অৱস্থা হৈ যায়। তাৰপিছত যদি এই পাতবোৰ বাচি দিয়া নহয় তেতিয়াহ'লে পাত ওলাওঁতে অকণমান দিগদাৰ হয়। গছবোৰো উশাহ পাব লাগে ন গাইছ, সেইটো কাৰণে পাতবোৰ বাচি দিয়া হয়। আৰু সেইটো কাৰণে পাত বাচিব আহিছোঁ অভিজিত দাহঁতৰ বাগানত। তো পাতটো বাচি আছিলোঁ গাইছ, পটককৈ মনত পৰিলে আপোনালোককতো কৈছিলোঁ ন ক'ত যাওঁ কি কৰোঁ। তো দেখাই দিছোঁ আৰু কি কৰিব আহিছোঁ। এইটো দেখিছে পাত বাচি আছোঁ। এইটো আপোনালোকক দেখুৱাম কেনেকৈ পাত বাচে হা। অভিজিত দাদা মানে এইফালে ব্লগৰ কামত লাগি থকা নাই গাইছ, আজি চাগে সি আহৰিয়ে পোৱা নাই নি সন্দেহ আছে। ইয়াৰ পেহীয়ে বাচিছে পাত, আপোনালোকে চাই লওক, মই দেখুৱাব নোৱাৰিম মই বাচি বাচি। তো আপোনালোকক পেহীয়ে বাচি দিয়াত দেখাইছে। মানে গাইছ পাতবোৰ সকলো আঁতৰাই পিনি জাবৰবোৰ আঁতৰাই দিছে গাইছ, তেতিয়া গছজোপাই মানে উশাহ পাব আৰু যাতে মাৰিছিলেকে ধুনীয়াকৈ পাত আহে নে কি পেহী। তো গাইছ যেতিয়া মানে চাহগছবোৰ কাটি দিয়া হয় তেতিয়া এনেকুৱা অৱস্থা হৈ যায়। সামৰণিৰ লগে লগে মোৰ আজি ব্লগটো সামৰণি মাৰিছোঁ গাইছ। তো গাইছ মানে আজি মই কলেজ বন্ধ থকাৰ কাৰণে অভিজিত দাদাহঁতৰ বাগানলৈ আহিছিলোঁ। আৰু তাতে মানে কেইজোপামান চাহগছ বাচিলোঁ আৰু বেছি নহয়। তো গাইছ সেইবোৰে কৰিলোঁ গোটেই দিনটো। আৰু তাৰ মাজতে আপোনালোককো দেখুৱালোঁ যে চাহগছ কেনেকুৱা বাচে আৰু চাহগছ কিয় বচা হয় সেইবোৰ জনালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ যাতে আগবাঢ়ি যাব পাৰোঁ সেইকাৰণে শ্বেয়াৰ কৰিব। তো গাইছ ইমানেই আৰু বাই বাই। ভিডিঅ' যদি ভাল লাগে লাইক কৰিব।